দুৰ্গা পূজাৰ মূৰ্তি আগবঢ়ালে মুছলমানসকলে 22 বছৰত ভৰি দিয়া এখন বিশেষ দুৰ্গা পূজা হিন্দু মুছলমানৰ মাজৰ এক সুন্দৰ নিদৰ্শন হিন্দু মুছলমানে মিলি আয়োজন কৰে এই দুৰ্গা পূজা চাওক দক্ষিণ হালমাৰাৰ মনিৰচৰ গাঁৱৰ পঞ্চায়তৰ দাসপাৰাৰ শাৰদীয় দুৰ্গা পূজাৰ এই পৰিৱেশ সুদূৰ বালাদুৱাৰ পৰা আহি ইয়াত দেখিলোঁ যে হিন্দু মুছলিম সকলো ধৰ্মৰ মানুহে ইয়াত একত্ৰিতভাৱে সন্মিলিতভাৱে এই পূজা উপভোগ কৰি আছে এটা সমন্বয়ৰ বাৰ্তা ইয়াত সৃষ্টি হৈছে আৰু এই বাৰ্তাটো গোটেই অসমলৈ গৈ পাব লাগে যে ইয়াত এটা মুছলিম প্ৰধান অঞ্চলত খুব কম সংখ্যক হিন্দু মানুহে খুব সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে পূজা উপভোগ কৰিবলৈ পাইছে এই বাৰ্তাটো গোটেই অসমবাসী পাব লাগে বুলি মই অনুভৱ কৰিছোঁ ইয়াত এটা সুন্দৰ ভাল এটা পৰিৱেশ দেখা পাইছোঁ গতিকে খুব ভাল পাইছোঁ খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ যিখিনি হিন্দু মানুহ আছে মানুহখিনিৰ যে আচাৰ আচৰণ খুব সাংঘাতিক ধৰণৰ ভাল এটা আচৰণ গতিকে এই পৰিৱেশটোৱে গোটেই অসমত এটা প্ৰভাৱ পেলাব বুলি মই ভাবোঁ বৰ্তমান ভালে চলিছে কিন্তু আমি ধৰা সৰুৰে পৰা আমাৰ পূজা পাঠ কৰি মনিশ্চৰ গাঁওখন আমাৰ আগত বেলেগ ঠাইত আছিল এতিয়া বেলেগ ঠাইত ভাঙাচাৰ নদী ভাঙি চিৰি নিয়ে আমরা এখানে মনিশ্চর আজ প্রায় 22 বছর থেকে পূজা করি আছি আমরা রেগুলার কিন্তু খুব ভালোই করি আছি কিন্তু আমরা মানুষের সব নিরহ মানুষ ভাল করে এটা মন্দির নাই ভাল করে এখন শ্মশান নাই এনেকুৱা হয়েছে আর কি হিন্দু মানুষ কমে আছে মুসলিম মানুষের বেশি কোনো ধরনের অসুবিধা আজি হওয়া নাই আর নহব বলে ভাবো কিছু কি হয় কব নামাৰো কিন্তু একেলগে চলি আছো একেলগে সব পূজা পাঠ কাম চলি আছো এই পূজাখনে বিশেষ বাৰ্তা দাঙি ধৰিছে শান্তি আৰু সম্প্ৰীতিৰ আমাৰ এইখন পূজা আজিৰ পৰা যোৱাকালি আৰম্ভ হৈছে আৰু 3 দিন পূজা হ'ব আৰু এদিন আগত দশমী হ'ব আৰু দশমীখন দক্ষিণ হালমাৰা যি থানা ঘাট আছে সেইখনত আমি বিসৰ্জন দিম দেৱী প্ৰতিমাখন মুঠতে আৰু 4 দিন চলিব বেলেগ ধৰ্মৰ মানুহৰ কাৰণে আমাৰ একো অসুবিধা নহয় আমি অতীতৰ পৰা মানে আগৰে পৰা এইখন পূজা অনুষ্ঠিত কৰি আছোঁ আমাৰ এইখন গাঁৱত হিন্দু মানুহ কম আমি বেলেগ ধৰ্মৰ মানুহ যি আছে বেছিকৈ ইছলাম ধৰ্মৰ মানুহ তেওঁলোকৰ হয় উদ্দেশ্যত আমি এইখন পূজা অনুষ্ঠিত কৰি আছোঁ এতিয়ালৈকে আমি বেলেগ ধৰ্মৰ মানুহৰ পৰা কোনো ধৰণৰ অসুবিধা পোৱা নাই দক্ষিণ হালমাৰাৰ পৰা মনোৱাৰ আলীৰ ৰিপৰ্ট টাইম 8